এইবাৰ সেইটো অলপ ডিলিমিটেশ্যন অফ কনষ্টিটুৱেঞ্চি ইয়াত সমষ্টি নাবাঢ়ে 126টা এইটো থাকিব আৰু লোকসভা নিৰ্বাচন সমষ্টি হ'ল 14টা এইটো যেনেকৈ আছে এনেকৈ থাকিব সমষ্টি বৃদ্ধি নহয় 2026 পিছত যিটো পুনৰ নিৰ্ধাৰণ হ'ব তেতিয়া সমষ্টি বৃদ্ধি হ'ব পাৰে এতিয়া কিন্তু BTCত যিটো কটাৰমিনাছ হৈ যাব আজিলৈকে সম্পূৰ্ণভাৱে পৰা যিটো সমষ্টি 10টা বা 11টা আছিলে BTCত বাকীবিলাকে আধা আধি পৰিছিলে পাৰ্চিয়েল কিন্তু এইবাৰ হয়তোবা কমপ্লিটলি BTR অঞ্চলতো BTR অঞ্চলত হ'ব সমষ্টিটো প্ৰায় 14টামান সমষ্টি ওলাই যাব ইয়াত আৰু পাৰ্লিয়ামেণ্টাৰী সমষ্টি পাৰ্লিয়ামেণ্টৰ দুটা হ'ব ওদালগুৰি আৰু কোকৰাঝাৰ আৰু ইয়াৰ মাজতে মানে যিটো পুনৰ নিৰ্ধাৰণৰ কাম কাজ কমিশ্যনে ইতিমধ্যে আৰম্ভ কৰিছে আৰু হিয়াৰিং ল'ব মানুহবিলাকৰ পৰা ষ্টাডি কৰিব কিন্তু 2001 চনৰ যিটো এটা চেঞ্চাছৰ আধাৰত যিটো মানে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিলে আগত আৰু তাত এটা ড্ৰাফ্ট পলিচিও আছে সেই ড্ৰাফ্টটো এতিয়া ওলাই আছে কোন কোন সমষ্টি কেনেকৈ হ'ব কিন্তু একচুৱেলি এই ড্ৰাফ্টটো আগৰ 2001 চনৰ আৰু আগত যিটো এটা প্ৰচেষ্টা লোৱা হৈছিলে যে সমষ্টি নিৰ্ধাৰণৰ যিটো প্ৰক্ৰিয়া তো এই ড্ৰাফ্টৰ যিটো মেপবিলাক আজি ওলাই আছে তাত কিন্তু সলনি ঘটিব চেঞ্জ হ'ব ইয়াত আৰু আমি বিচাৰোঁ BTR অঞ্চলৰ লোকসভা সমষ্টিটো ৰিজাৰ্ভ থাকিবই লাগে এটা আৰু জনজাতিৰ যদি সংখ্যা যদি বৃদ্ধি হোৱা নাই অসমত তেতিয়া ৰিজাৰ্ভেশ্যনৰ কথাও মানে বৃদ্ধি নহয় যেনেকৈ আছে এনেকৈ থাকিব আৰু জনসংখ্যা যদি বৃদ্ধি হয় বা হৈ আছে 2021 চনৰ যিটো চেঞ্চাছ সেইমতে যদি জনজাতিৰ সংখ্যা যদি বৃদ্ধি হৈ গৈছে তেতিয়া হয়তোবা ৰিজাৰ্ভেশ্যনৰ চিটো বাঢ়ি যাব পাৰে কিন্তু এতিয়া মই ক'ব নোৱাৰোঁ এইটো কিন্তু আমি বিচাৰোঁ যে BTR অঞ্চলত বিশেষকৈ কোকৰাঝাৰ লোকসভা সমষ্টিটো আগৰ পৰাই ৰিজাৰ্ভ আছিলে আৰু পুনৰ নিৰ্ধাৰণৰ পিছত হয়তোবা এতিয়া পৰ্বতজোৰা নাইগাঁও আৰু কিছুমান এই যে বামনগাঁও এৰিয়া বেলাচীপাৰাৰ মানে কিছু অংশ ইয়াত মানে সোমাই যাব জনজাতিৰ সংখ্যাও বাঢ়িব আৰু পূবফালে হয়তোবা এইটো বাক্সাৰ কিছু অঞ্চল পৰি যাব কিছুমান সমষ্টি সেইটো লৈ পেলাই কোকৰাঝাৰ সমষ্টি হৈ যাব তো এতিয়া যিটো এটা ড্ৰাফ্ট পলিচি মতে লখিমপুৰ বা ডিফু এইবিলাকৰ কথা ওলাই আছে কিন্তু এইটো ফাইনেল নহয় এতিয়া আমি আমাৰ তৰফৰ পৰা ডিলিমিটেশ্যন কমিশ্যনলৈও আমি পিটিশ্যন দিম আৰু বিভিন্ন প্ৰক্ৰিয়া আছে এইটোৰ কাৰণে কোকৰাঝাৰটো যাতে ৰিজাৰ্ভ হিচাপে ৰখা হয় সেইটো আমাৰ তৰফৰ পৰা প্ৰচেষ্টা চলোৱা হৈছে